আপোনালোকে চাই আছে ইউটিউব চেনেল দীপজ্যোতি ব্লগছ। মই আজি এটা নতুন ভিডিঅ' বনাবলৈ আহিছোঁ। নতুন ভিডিঅ' এটাত আপোনালোকক দেখুৱাম আমি মুম্বাই মহাৰাষ্ট্ৰত থকা ঘৰ এটা ফ্লেট লৈছোঁ। সেই ফ্লেটটো দেখুৱাম আপোনালোকক, আহক মোৰ লগত। কেনেকুৱা ধৰণৰ কি বস্তু আছে দেখুৱাম। ভাল লাগিছে থাকি, বহুত ভাল লাগিছে। ইমান ধুনীয়া পৰিৱেশ, চাফ চিকুণ এটা আছে ইয়াত, ভাল লাগিছে থাকি। আপোনালোক আহকচোন, দেখুৱাই যাওক। এইটোৱে আমাৰ ৰাস্তা, এনেকৈ আহিব লাগিব। আৰু এইটো চিকিউৰিটি গেট, এনেকৈ আমি যাব লাগিব। এইটো আমি এনেকৈ, এইটো চিকিউৰিটি গেট ন, ইয়াৰ পৰা এনেকৈ সোমাই আহি আমি এনেকৈ যাব লাগিব। বহুত বিল্ডিং আছে ইয়াত, চাওক না, বহুত মানুহ আছে ইয়াত। আৰু আমি এনেকৈ যাম। এইবিলাক চাওক, কিমান বিল্ডিং আছে। এনেকৈ বহুত মানুহ ইয়াত থাকে। এইবিলাক গাড়ী পাৰ্কিং কৰা জেগা, এইবিলাক চবকেইটা ৰুমৰ তলে তলে পাৰ্কিং জেগা আছে। এনেকৈ আমি যাম। এইটো ৰাস্তাই দিও এনেকৈ যায়, এনেকৈ যাব পাৰি। আৰু এনেকৈ যায়ও আগেদি যাব পাৰি। আৰু এইবিলাক চাওক না, কিমান বিল্ডিং চাওক, কিমান বিল্ডিং চাওক। আৰু ইয়াতে এখন ধুনীয়া গাৰ্ডেন আছে, গাৰ্ডেনখনো দেখুৱাই নাও। সেইটো চাইডেদি নাযাওঁ বাৰু, এইটো চাইডেদি যাওঁ। ইয়াতে ধুনীয়া গাৰ্ডেনখন চাওক। ইয়াত অসমৰ মানুহ বহুত আছে ইয়াত। আহি এইটো দি ৰাস্তা দি এনেকৈ ঘূৰি দিম। এনেকৈ ঘূৰি দি আমাৰ এইটো বিল্ডিং নম্বৰ এইটো আমাৰ বিল্ডিং নম্বৰ এইটো। আৰু এইটো দি সোমাই ইয়াত এইটো লিফ্ট হয়। আৰু লিফ্টৰ ইয়াত চুইচ টিপি দিলে আহি যাব। লিফ্ট আছে, লিফ্টত ধুনীয়াকৈ যাই থাকিব লাগে। আহি আছে, ৰ'ব। 6 নম্বৰত আহি পালে, 5 নম্বৰ। এইখন গাৰ্ডেন, ইয়াতে সৰু ল'ৰা ছোৱালীবিলাক খেলা জুলনা আছে, ভাল লাগে ইয়াত। এইটো আহি আছে 1 নম্বৰ। আহিল এনেকৈ দৰজাটো। চাৰি নম্বৰ ফ্ল'ৰত আমি থাকোঁ। এই যাই আছে লিফ্ট। আহি পালোঁ আমাৰ ইয়াত। এইটোৱে চাওক না, এখন গাৰ্ডেন ধুনীয়া। ইয়াতে ঝুলনি আছে। আৰু এই তাত এটা চকৰি টাইপ আছে ঘূৰি থকা, এনেকৈ আছে। আৰু ধুনীয়া গধূলি বহি থাকিব পাৰে, ভাল লাগে। এইটো বেলকনি হয়। আৰু আমাৰ ৰুম নম্বৰ 400। ৰুম নম্বৰটো কৈ নেদাও দিয়ক। আৰু আমাৰ বাবু আৰু আমাৰ ভাগিন বোৱাৰী বেয়া নাপাব। এখন দৰ্জা, এখন ড্ৰেছিং, বক্স পাল কি কয়, ডানলপৰ চফা। এইটো আমাৰ থাকা ৰুম।
এইটো পাকঘৰ কিটচেন বস্তুবিলাক এনেকৈ থোৱা আছে ঠিক কৰা হোৱা নাই কৰিম আৰু লাহে লাহে এইটো মন্দিৰ মাৰ্বল পাথৰৰ মন্দিৰ এইটো হাত ধোৱা বেচিনখনৰ ওপৰতে গ্লাছ আছে এইটো হ'ল আমাৰ আচাহঁতৰ ৰুম বস্তুবিলাক এনেকৈ আছে ঠিক কৰাই নাই আহিছোঁ এইমাত্ৰ ঠিক কৰা হ'ব লাহে লাহে এইটো হ'ল খিৰিকী এখন বাহিৰেদি চাব পৰা ধুনীয়া জেগা বাহিৰখিনি এই দৰকাৰ বঢ়িয়া এইটো এখন বান্ধি থোৱা আছে বঢ়িয়া এইটো লাইট আছে ওপৰেদি আৰু এইবিলাকে আৰু এখানটিয়ে দৰকাৰ বেছি ডাঙৰো নহয় সৰুও নহয় এইটো লেট্ৰিন হাগা লাগিলে হাগবা পাৰে ধেমালি কৰিছোঁ দিয়ক এইটোৱে ৰুম দিয়ক আৰু মজাৰে মজা এইটো ৰুম এইটো বেলকনি